স্বাগতম জনাইছোঁ। গাহৰি পোৱালি ডায়েৰিয়া ফৰ্ম হ'লে কেনেকৈ গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিব পাৰি। ডায়েৰিয়া হ'লে আপোনাৰ চব ডায়েৰিয়া এনেকুৱা হ'লে মেইন কথা ডায়েৰিয়া হৈছে। ডায়েৰিয়া গাঁৱলীয়া মানে কি হ'ল, আমি গাখীৰ ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব। মধুৰি আগ লৈছোঁ। মধুৰি আগ আপুনি 3-4টামান লৈ পিনে আপুনি খুদি পিনে প্ৰতিটো পোৱালিকে যিকেইটা পোৱালি মানে ডায়েৰিয়া হৈছে সিহঁতক প্ৰতিটোকে ৰাতিপুৱা 1 ml আৰু গধূলি 1 mlকৈ এইটো মানে কি হ'ল চিৰিঞ্জ এটা লৈ পিনে খুৱাই দিব লাগে। তেতিয়া মানে কি খুব সোনকালে ভাল হ'ব। তেতিয়া 2 বেলা দিলে ৰাতিপুৱা গধূলি। সেয়া চব ডায়েৰিয়া হৈছে। মেইন কথা এই পকাখন আপোনাৰ ড্ৰাই হৈ থাকিব লাগে। মোৰ অলপ পকাখন ভাল নহয়, আপোনাৰ অলপ মানে জেগ এটা আছে, সেইটো কাৰণে মেইন কথা পকা গঁৰালত এইটো খুব হয় ডায়েৰিয়াটো। আৰু ডায়েৰিয়া হ'লে আপোনাৰ পোৱালিবোৰ চাইজটো মানে খুব ক্ষীণ হৈ যায়। চব এইটো পোৱালি আপোনাৰ এইটো পোৱালি চব ডায়েৰিয়া হৈছে, তাৰ চাইজটো বেয়া হৈ যায়, মানে কি হ'ল ক্ষীণ হৈ যায়, বহুত ক্ষীণ হৈ যায়, দুৰ্বল হৈ যায়। সেইটো চকচোন, সেইটো কাৰণে মেইন কথা সদায় পকা গঁৰালটো ফ্ল'ৰটো সদায় চাফ চিকুণ থ'ব লাগে আৰু মানে আপোনাৰ অলপ ড্ৰাই হৈ থাকিব লাগে। মেইন কথা ডায়েৰিয়া মানে কি হ'ল, ডায়েৰিয়াৰ কাৰণে ডক্টৰ মেডিচিন ইউজ কৰিব পাৰে আপুনি। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তেতিয়া আগন্তুক ভিডিঅ' যাতে ভাল ভিডিঅ' দিব পাৰোঁ। আৰু লগতে যদি কোনোবাই ভিডিঅ'টো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।